Hello my dear students, welcome to my YouTube channel SHIKSHA. My dear students, আজি মই ইংৰাজী গ্ৰামাৰৰ এটি গুৰুত্বপূৰ্ণ পাঠ ভয়েসেন্সৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি পৰীক্ষাসমূহৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতত প্ৰায় দেখিবলৈ পোৱা কিছুমান ভয়েসেন্স আজি আমি আলোচনা কৰিব ওলাইছো। ইতিমধ্যে মোৰ এই ভয়েসেন্সৰ ওপৰত প্ৰস্তুত কৰা এইটো দ্বিতীয়টো ভিডিঅ'। ইতিমধ্যে প্ৰথমটো ভিডিঅ'ত এক্টিভ ভয়েসৰ পৰা কেনেধৰণে পেসিভ ভয়েস কৰা হয় তাৰ লগত জড়িত বিভিন্ন নিয়ম বা ৰুলছসমূহ আগৰটো ভিডিঅ'ত উল্লেখ কৰা হৈছে, আৰু এই ভিডিঅ'টোৰ তলত ভয়েসেন্সৰ ওপৰত প্ৰস্তুত কৰা প্ৰথমটো ভিডিঅ'ৰ লিংক ডেসক্ৰিপশ্যনত দিয়া হৈছে। তোমালোকে এই ভিডিঅ'টিৰ তলৰ ডেসক্ৰিপশ্যনত লিংকত গৈ তোমালোকে প্ৰথমটো ভিডিঅ' চাব পাৰিবা। মোৰ যদি এই SHIKSHA চেনেলটি তোমালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, শিক্ষা সম্বন্ধীয় বিভিন্ন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ এই SHIKSHA চেনেলটি তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা বুলি মই আশা কৰিছোঁ। আৰু ইতিমধ্যে যিসকল বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীয়ে মোৰ এই SHIKSHA ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকলৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তেতিয়াহ'লে পলম নকৰি আৰম্ভ কৰোঁ আমাৰ ভয়েসেন্সৰ ওপৰত প্ৰস্তুত কৰা দ্বিতীয়টি ভিডিঅ'। আজি এই ভিডিঅ'টিত কিছুমান পৰীক্ষাসমূহত প্ৰশ্নকাকতসমূহত দেখা পোৱা বা সঘনাই দেখা পোৱা কিছুমান ভয়েসেন্স আৰু এই ভয়েসেন্সসমূহ এক্টিভ ভয়েসৰ পৰা কেনেধৰণে পেসিভ ভয়েস কৰা হয় এই বিষয়ে আমি কিছু আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে আশা কৰোঁ মনোযোগেৰে শুনিবা। প্ৰথমটি আছে I know your father well, এক্টিভ ভয়েস। এটি যদি আমি পেসিভ ভয়েস কৰোঁ তেতিয়াহ'লে হ'ব your father is known to me well। ছাত্ৰ-ছাত্ৰীসকল, আমি সচৰাচৰ জানো যে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰাৰ ক্ষেত্ৰত বাই প্ৰিপজিশন ব্যৱহাৰ কৰা হয়, কিন্তু কিছুমান ভাৰ্বৰ ক্ষেত্ৰত বাইৰ সলনি টু উইথ এট আদি প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। ইয়াত নো ভাৰ্বৰ লগত টু প্ৰিপজিশন ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ পেসিভ ভয়েস কৰোঁতে হৈছে your father is known to me well। Number 2, you must write the answer in ink। Passive voice, the answer must be written in ink। Number 3, Gandhi is called the father of nation। Etu passive voice আছিলে। ইয়াক যদি আমি এক্টিভ ভয়েস কৰোঁ তেতিয়াহ'লে হ'ব people call Gandhi the father of nation। Number 4, active voice, he invited me to the party। এটো যদি আমি পেসিভ ভয়েস কৰোঁ তেতিয়াহ'লে হ'ব I was invited to the party by him। Number 5, to passive voice, a passive voice আছে the dead body was removed from the road। এটো যদি আমি এক্টিভ ভয়েস কৰোঁ তেতিয়াহ'লে হ'ব somebody removed the dead body from the road। Number 6, who broke the glass of the window। the passive voice কৰিলে হ'ব by whom was the glass of the window broken। ইয়াৰ পিছত আছে number 7, active voice, his behavior has not satisfied them। এটো পেসিভ ভয়েস কৰিলে হ'ব they have not been satisfied with his behavior।
Number 8, active voice. Who has stolen the watch? এইটো যদি আমি পেসিভ ভয়েস করো তেতিয়াহলে হ'ব by whom has the watch been stolen? এইটো একটিভ ভয়েসৰ পৰা আমি এনে ধৰণে পেসিভ ভয়েস কৰিব পাৰো যে কি by whom has the watch been stolen? Number 9, write the question soon. পেসিভ ভয়েস কৰিলে হ'ব ইয়াত আমি লেট ব্যৱহাৰ কৰিব লাগিব যেটি ইম্পাৰেটিভ সেন্টেন্স একটিভ ভয়েসত আছে ইয়াত আমি পেসিভ ভয়েস লেট ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ আমি জানো যদি কোনো আদেশ বা কোনো হুকুম বা নিৰ্দেশ দিয়াৰ ক্ষেত্ৰত আমি কোনটা কি ব্যৱহাৰ কৰিব লাগে ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত একটিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোতে লেট ব্যৱহাৰ কৰিব লাগে পেসিভ ভয়েস কৰিলে হ'ব let the question be written soon. আমাৰ একটিভ ভয়েসত আছিল write the question soon. গতিকে আমি পেসিভ ভয়েস কৰোতে সেই কাৰণে হ'ব let the question be written soon. Number 10, how can you repair the watch? এটা একটিভ ভয়েসত আছে তার যদি আমি পেসিভ ভয়েস কৰো তেতিয়াহলে হ'ব how can the watch be repaired by you? এনে ধৰণে আমি একটিভ ভয়েসৰ পৰা আমি পেসিভ ভয়েস কৰিব পাৰো আৰু এনে ধৰণৰ কোৱেশ্চনছ সমূহ পৰীক্ষাসমূহত প্ৰায় আহি থকা আমি দেখিবলৈ পাম গতিকে তোমালোকে এনে ধৰণৰ কোৱেশ্চনছ সমূহ যদি চোৱা পৰীক্ষাৰ বাবে যথেষ্ট উপকৃত হ'ব পাৰিবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এই ভিডিওটোৰ পৰা কিছু উপকৃত হ'ব পাৰিম বুলি ভাবিছা তেতিয়াহলে মোৰ এই বিএম শিক্ষা এই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু যদি ভিডিওটো ভাল লাগিছে তোমালোকে এটি লাইক বা কমেন্ট শেয়াৰ কৰিব বুলি আশা কৰিছো আৰু যদি শিক্ষা সম্বন্ধীয় কিবা যদি তোমালোকে যিকোনো বিষয় যদি জানিব বিচাৰা তেতিয়াহলে মোৰ এই কমেন্ট বক্সত কমেন্ট কৰি তোমালোকে সুধিব পাৰা আৰু তাৰ যথাযথ পৰামৰ্শসমূহ মই দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকৰ আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰি আজিৰ এই ভিডিওটি ইবাৰতে সামৰণি মাৰিছো ধন্যবাদ